ভাবিছোঁ এতিয়া অকণমান খোজকাঢ়ি আহোঁগৈ মায়ে মই মুনিয়ে কুকিবলৈ ফোন কৰিছিলোঁ কুকিবই ক'বলৈ কৈছিলে কিন্তু কুকিবই এতিয়ালৈকে ফোনটো ৰিচিভ কৰা নাই চাগে মাৰ লগতে কথা পাতি আছে নেকি মায়ে কাৰোবাৰ লগত কথা পাতি গৈ আছে আগত আৰু মুনি গৈ পাই গ'লগৈ হৈ যাবি ৰ'ব কি জনাই দিব মই আপোনালোকৰ ওচৰলৈ বিশ্ব ব্ৰহ্মাণ্ডৰ গোটেইখিনি ধোঁৱা ফালি পেলাইছোঁ পঢ়োঁ লগ পঢ়োঁ কালি নহয় পৰহি মানে বা ভুল কৰিছা পৰহিহে বিবাহ হ'লে বস্তু পৰহি হেৰি আহিলেই আমি মানে হেৰি কৰিবলৈ ধুনীয়া পোখৰ আহি গ'ল এতিয়া ভিডিঅ'টো ক্লিক কৰাৰ বাবে থেংক ইউ ছ' মাছ আৰু এতিয়া আমি খোজকাঢ়িবলৈ গৈ আছোঁ আৰু আপোনালোকে সেয়া ভিডিঅ' চাই থাকক মইতো ক'লোৱেই অলৰেডি মুনি ওলাই আহিছে বুলি আৰু মুনিয়া ওলাই আহিলে মাৰ লগত এতিয়া কুকিব ওলাই আছে এতিয়া আমি যাম হাই কৈ দিয়া ফ্ৰণ্ট কেমেৰাত ক'লে বেয়া লাগে দেখিবলৈ বেক কেমেৰাত কৰিব লাগে ভিডিঅ'টো আৰু সেইফালে পিছফালে মা ভূতৰ নিচিনা লিখি থাকিব লাগে এয়া চাওক ইয়াত দেখিছেনে এইবোৰ চাওকচোন এবাৰ আমি এতিয়া দোকানত সোমাইছোঁ দেই মই উল্টা হৈ আহিবলগীয়া হৈছে জানো মই মানুহজনী বাৰু সেই গাইজ বমা যায় নামঘৰলৈ বমা হাই দি দিয়ক এজনী মুনি বা ঘৰ খাইছে আজি বতৰটো মানে ৰ'দ ইমান আৰু লগত আমাৰ এইফালে আজি কাৰেণ্ট নাই ৰাতিপুৱাৰ পৰা একদম অৱস্থা আমাৰ কাহিল কৰি দিছে প্ৰথম কথা আৰু এতিয়া আমি আমাক কুকিবয়ে আম দি থৈ গৈছে সি আম মানে এনেকৈ পিহলাত পিচি যে এনেকৈ চকলাকৈ খাই যে তেনেকৈ এতিয়া আম খাম এয়া আমি পাচলি কাটি আছোঁ লগতে খায়ো আছোঁ আম টেঙা সেয়াই আৰু খাই লওঁ এতিয়া মৃত্যুৰ নিচিনা লাগিলে আমি এতিয়া পথাৰলৈ আহিছোঁ মানে বহুত দিন পথাৰৰ ফালে অহা নাই বোলে আজি খোজকাঢ়ি পথাৰৰ ফালে ওলাই যাওঁ বহুত সোনকালে আহিছোঁ বাৰু আৰু আজি আমাৰ ঘৰত সৰুকৈ সকাম এভাগ আছে বাৰু মায়ে ক'লে কৃষ্ণ মায়ে ক'লে যা খোজকাঢ়ি আহগে তহঁতিয়ে আজি মই নাযাওঁ তো আমি কিজনী আহি আছোঁ মানুহ আহি আছে কাৰণে লাজ লাগিব সেইটো কাৰণে লুকাই লুকাই কথা পাতিছোঁ আপোনালোকৰ লগত তাৰ মুনিখনো মুনিখন ফ'কাছ হোৱা নাই কোৱা আকৌ কিবা কিবি নক'লে কি এনেকৈ থাকিব নি আমি খোজকাঢ়িছোঁ বেলেগ এয়া আমাৰ নামঘৰ গাইজ আপোনালোকক মই গাড়ী এখন দেখুৱাম আহিছোঁ এইফালৰ পৰা দেখিছে নে গাইজ গাঁৱৰ দোকান হয় এখন দোকান ইয়াত চিপছ বহুত আছে ঔষধদা দোকান এখন আমি মানে গাইজ আজি বৰমা নাই কাৰণে আমাক চিপছ নোখোৱালে আজি বা বৰমা মানে চিপছ খাবলৈ পালে আজি ফুল টচ আনি থৈছিলে আজি ফুল টচ আমাৰ বকুল ফুল বুটলিছে মই ইমানখিনিয়ে পালোঁ বেছি নাপালোঁ কি কৰিছ গাইজ কুকিব বিহু নাচিবলৈ আহিছিলে খোপাটো চক এয়া আমি এফালে চাহৰ যোগাৰ কৰি আছোঁ কাৰণ এয়া ভকত আহিলে কি হ'ল মুনি এয়া আমাৰ ভকত এয়া দুজনী আৰু এইফালে বৰ্তা এইফালে বাবা এয়া ভকতক চাহ দিলোঁ এতিয়া এয়া আমাৰ সৰু ভকত আৰু মই গৈ পেলাই চাহ খাওঁগৈ ব'ল মুনিয়ে নিজকে দেখি দেখি হাঁহি আছে সেইখনে ধৰিছোঁ চাহখন খাবলৈ এনেই বেয়া লাগিছে বৰ পাতলা হ'ল আমাৰ মুনিকণৰ এয়া মোৰ মই আকৌ দৈ গাখীৰ নাখাওঁ নহয় মই আমুল তাজা খাওঁ কাৰণে আমুল তাজা লৈ লৈছোঁ তোৰ মুখত
তো হে গাইজ আমি আজি পইলা ভাত খাইছিলোঁ কিন্তু আপোনালোকক দেখুৱাবলৈ থাকি গ'ল আৰু লগত আমি কিবা কিবি বনাইছিলোঁ তো হে গাইজ এতিয়া আমি বৰমাক আনিবলৈ যাওঁ আৰু এইটো ইগন'ৰ কৰিব মই একেটাকে পিন্ধাও কিন্তু নুধুৱাকৈ পিন্ধা নহয় সদায় ধুওঁ বহুত ধুনীয়া গোন্ধাই আছে চেণ্ডেল মই পিন্ধি যাম মোৰ চেণ্ডেলৰ বাহাৰ মোৰ মানে ঢেৰ ভেৰাইটিজ চব পাল আছে কিন্তু মই নিপিন্ধোঁ গাইজ কাৰণ মই মানে শ্ব' অফ কৰি ভাল নাপাওঁ ৰ'ব গাইজ हम ना रहे हम तुम क्या में তো এয়া বমা পালেহি পোহৰটো মাৰি দিছে বমা পাই গ'লহি আমালৈ কি আনিছে বা একো নানিলা মানে কি আনিছা খাম দিয়া দিয়া আপোনালোকে যে দেখিছিলে আমি খোজকাঢ়িবলৈ গৈছিলোঁ বহুত দুজন গাড়ী দেখিছোঁ তেনেকুৱা কৈছা আকৌ আমি গৈছিলোঁ খোজকাঢ়িবলৈ তো হে গাইজ আমাৰ ওলাই হৈ গ'ল ইয়াত বেছি ধুনীয়া লাগিছে আইনাত চা তো হে গাইজ আমি ওলাই আহিলোঁ যাওঁ এতিয়া আজি সংস্কাৰী অঁ তাই এতিয়া সংস্কাৰী হৈ আহিছে আজি এনেই যদি অসংস্কাৰী হৈ থাকে আজি সংস্কাৰী হৈ আহিছে কেঁচুৱা চবতে আমি এতিয়া গাইজ ফ্লাইছ অন হৈ গৈছে আমি হাই কাপোৰ টিকলি চাবলৈ হা গৈ আছোঁ ইমান স্পীড আহিছেনে আমি তোৰ এতিয়া ৰাস্তাটো আকৌ মেকআপ চলি গ'ল বমা পাউডাৰ মানে বেছি হ'ল পাগল বুলিয়ে ভাবিব মোকো ইয়াত ধুনুকতে মদ খোৱা মানুহ বুলি কৈ দিব এইটো প্ৰ' ৰাইডাৰ গাইজ প্ৰ' ৰাইডাৰ গাইজ চুৰ চাওক মালিকে ইফালৰ পৰা চাই আছে বাৰু মালিক থৈ আহিলোঁ আৰু সেয়া চুৰ কৈছে সদায় তাই মোক ফুল আনি দিয়েহি থেংক ইউ ছ' মাছ মুনি এই ছোৱালীজনীৰ নিচিনা এইটো ক'লা গৰু চক মিলি গৈছে নাই দুইটা বাৰু আপোনালোকে কমেণ্ট কৰিব দেই গাইজ মোক খুন্দিয়াই মাৰিলেহেঁতেন আপোনালোকে মুনি হৈ মৌন প্ৰাৰ্থনা কৰিবলগীয়া মুনি হৈ আপোনালোকে মৌন প্ৰাৰ্থনা কৰিবলগীয়া দেই কৈ লোৱাটো কৈছোঁ ৰ'বা এই বাঘটো নহয় আকৌ দেই কাম কৰিছোঁ বাৰু চাইকেলে খুন্দিয়াই মোক এনেও মাৰিব নোৱাৰি ধৰি লওক তো গাইজ আমি পাই গৈছোঁহি আৰু লাহে ধীৰে খালি আমি ৰং চাইডত আহি আছোঁ এতিয়া আমাৰ গাড়ীখনে মাৰি থৈ গ'লে আমি কমপ্লেইন দিব নোৱাৰোঁ বেয়াকৈ কৰিছে ভিডিঅ'টো তো সেই গাইজ এয়া আমাৰ পেহী টিকলি অঁ এয়া আমাৰ টিকলু মানুহ পেহী এয়া চাৰিগাঁৱৰ পৰা অ'কে চাৰিগাঁও সোণাইগাঁও ৰ'বা ৰৈ থাকা তাইক ভিডিঅ'টো ফ'কাছত আহিবলৈ দিয়া হয় তো সেই গাইজ মই লৈ আছোঁ টিকলিক আহি আমাৰ চম্ভালি আছে এয়া আমাৰ টিকলি শুই থাকে খালি তাই বহুত তো হে গাইজ এয়া হৈছে কেঁচুৱাৰ পেহীয়ে আমি যে কেঁচুৱা চাবলৈ আহিছিলোঁ পেহী এয়া পেহীজনী অকণ ইগন'ৰ কৰিব কেঁচুৱাজনীক দিয়া আমাৰ টুকুলি মানে তাই মানে ভাল পোৱা নাই পেহী কোচত থাকে সেইকাৰণে মানে মোক যদি মানে শুই ভাল পালে তাই কোমল পালে কিন্তু মোক গাৰু বুলি ভাবিলে চাগে সেই গাইজ এহাল ভগৱানৰ ভৰিৰ নিচিনা চাওক ৰঙা বগা ইমন হাঁহিছে গাইজ তাই নামটো ইমন আমি এতিয়াহে গম পাইছোঁ যাব হলত আৰু এয়া পেহী ইমনৰ তাই চকু নেমেলে গাইজ বহুত দুখৰ অৱস্থা কিবা এটা আহিছে দেই সেয়া ঘৰলৈ যাওঁ বাই বাই কইনা মাক নে কি বুলিবা
কইনা সো হে গাইজ আমি মানে সেই কেঁচুৱা চাই কি ভগা ঘৰ আকৌ কেঁচুৱা চাই আহি পেলাই এতিয়া যাবই পৰা নাই তাই যাবই পৰা নাই তো সেই গাইজ মই কাপোৰো গলালো কিন্তু মুনিবা যাবই পৰা নাই এতিয়া কেইটা বাজিলে গাইজ তোমাক কৈ আছো আমি অলপ লুডু 9:30 বাজিলে এতিয়া যাম আৰু এই ছোৱালীজনী মানে বেলেগ উস্তাদি গম পাই নে চিনি পালে কমেণ্ট কৰিব মানুহে গম পায় কোন উস্তাদি তো সেই গাইজ আজি মোৰ অকণ দেৰি হ'ল যেনে পিছবেলাহে আহিছে আগবেলা নাহিলে আগবেলা আমাৰ আজি বহুত আলহী আছিলে মানে আগবেলা কলৈ গলি কৈ দে আৰু আজি নিমাতিলেও গৈছিলোঁ যে ফটো চটো মাৰিলি নাই ফটো চটো ইমান নাই মাৰা মানে গৰমত বাৰু বৰষুণ দিছে ফুটটো দেখুৱাই দিয়া তোমাৰ এয়া আমাৰ ল'ৰা আহিছে আজি আগতেও এদিন আহিলে যিদিনা মই ভিডিঅ' ৰেকৰ্ড কৰিবলৈ নহ'ল আজি কৈছোঁ ফুটটো দেখাই দিয়া আকৌ এইবোৰ ইয়াত থৈছাহি আপোনালোকৰ ভালনে মোৰ ভাল মোৰ বহুত ভাল মই জম্বি ডিউ জম্বি কি সেইটো হাতখন দেখুৱাই দে মোৰ বেডশ্বীট কি কৰিলে চাওক এইবোৰ হ'ল আৰু বগা বেডশ্বীট হ'ল আৰু মই এইটো লগাই দিম তই খা আকৌ একেটাই পালে এইজনীয়ে চব চাহ বনাইছে কি কাণ্ড কৰিছে মানে চাহ বনাব জানেও ভালকে মই ভাবিছিলোঁ জানে চাহপাত ইয়াত যিগাল দিলে আজি খাবা আৰু চাহ মই কৈছোঁহে আৰু আজি এয়া মুনিয়ে চাহ বনাই দিছে দেই আজি মানে মই বনাব নোৱাৰোঁ সেইটো কাৰণে তাইয়ে বনাইছে আৰু নিজৰ কাপ খালি মোৰ কাপ বেছি কাঢ়া হয় খাবলৈ ভাল আছে জুতি হ'লে এয়া কি আছে চিঙৰা আছে নেকি সেই চিঙৰা নি কিবা এয়া চিঙৰাই আছে চিঙৰা আৰু নিজেতো খাইছে হাতত কি আছে দেখুৱাই ৰে এইফালে হাতখনত কি আছে আৰু এয়া মুনিবা যাবকে মই বিদায় দিবলৈ আহিছোঁ কান্দা আকৌ এয়া আমি এতিয়া চাহ খাবলৈ লৈছোঁ মোৰ চাহত চেনি অকণমান দি লৈছোঁ মাহঁতে কোনেও চেনি খোৱা নাই যেনিবা আমাৰ বাবা আৰু মইহে চেনি খাওঁ চাহত